নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই এতিয়া ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ৰেডি হৈ জামুগুৰিহাটত মানে আইতাহঁতৰ ঘৰৰ ওচৰতে বিহু ফাংচন পাতিছে, তাকে চাবলৈ যাওঁ। ব'লক আমাৰ লগত আপোনালোকেও অলপ উপভোগ কৰক। আজি ৰাতিপুৱা মই কুন্দুলিৰ এটা চাটনি বনাইছিলোঁ, সেইটো মানে মই ভিডিঅ' কৰি থোৱা আছিলে। এতিয়া আমি গৈ থাকোঁ মানে আপোনালোকে সেইটো ভিডিঅ'টো চাই লওক, মই এতিয়া এড কৰি দিছোঁ। এইকেইদিন যিহেতু বতৰটো বহুত সেমেকা, বৰষুণেই দি আছে, সেইকাৰণে জুইৰ ওচৰতে বহি ভাবিলোঁ লোৱা হ'ব আৰু আলুকেইটাও যিহেতু পুৰিব লাগিব, সেইকাৰণে মানে জুইতে বনালোঁ। আৰু এয়া পিঁয়াজ, জলকীয়া আৰু আদা এনেকৈ মানে অলপ সেকি ল'লে মানে স্মুকি ফ্লেভাৰ এটা আহে, যিটো মানে খাই খুব ভাল লাগে। এতিয়া কুন্দুলিৰ মূৰ দুটা কাটি ল'ম আৰু আলুৰ বাকলিখিনিও গুচাই ল'ম। লগতে বিলাহীটো পুৰি দিলে বিলাহীৰ যোনটো মানে ওপৰৰ ছালটো এৰাই যায়, সেইটো পেলাই দিম। তাৰপিছত ভালদৰে খুন্দনাত খুন্দি পিটিকাটো বনাই দিলেই হ'ল। পিটিকাও হয়, আচলতে চাটনিও হয়, যি মন যায় তাকে ক'লেই হ'ল। আৰু পিটিকা বা চাটনি কিবা এটা ক'ব পাৰে, নিজৰ ইচ্ছা। আৰু আজিকালি যিহেতু মানে সকলো কাম মিক্সিতে কৰা হয়, খুন্দনাৰটো ইমান ইউজ কৰা নহয়েই, তো সেইটো কাৰণে মোৰ ওচৰতো মানে খুন্দনাটো নাছিলেই। কিন্তু আগৰ মানে তামোল খুন্দা এটা সৰু খুন্দনা আছিলে, মই এতিয়া তাতে মাৰি দিম। তাৰপিছত মানে খুন্দনা নাথাকিলেও একো নাই, হাতেৰে পিটিকিব পাৰে, কিন্তু খুন্দনাত খুন্দিলে মানে বস্তুটো খাই ভাল লাগে। এতিয়া পুৰি লোৱা বিলাহীটো খুন্দি ল'ম। বিলাহীও খুন্দি হ'ল, বিলাহী কুন্দুলি চব খুন্দি ৰেডি। এতিয়া ৰোষ্ট কৰি লোৱা পিঁয়াজ, জলকীয়া, আদা এইকেইটা খুন্দি ল'ম। আটাইকেইটা ইনগ্ৰিডিয়েণ্ট খুন্দি ৰেডি হৈ গ'ল। তাৰপিছত আলুটো পিটিকি ল'লোঁ, এচামুচ কেঁচা মিঠাতেল দিলোঁ, সকলোবোৰ পিটিকি ল'লোঁ। খুন্দনাত খুন্দাৰ পিছতো মানে আকৌ এবাৰ হাতেৰে পিটিকি দিলোঁ। পিটিকাটো মানে হাতেৰে পিটিকি নিদিলে পিটিকা খোৱা যেন নালাগেই। তাৰপিছত এতিয়া মান ধনিয়া কাটি দিলোঁ। এয়া চাটনি ৰেডি। সবাই আমার সেইটা পল্লবী চাপার মামা হতে পাইল তখন ইতিমধ্যে আমার মাঝে উপস্থিত হয়েছে। আমি তেখেতকে সুনাম কমিশন সম্বর্ধনা জানাবার কারণে আমি নবজ্যোতি শর্মা অনুরোধ জানাইছি। তেখেতকে সুনাম কমিশন সম্বর্ধনা জানাবার কারণে আমার নতুন কার্যকর্তা নবজ্যোতি শর্মা অনুরোধ জানাইছি। ইয়ার পাছতেই মই বাইদেউ আমার সাংস্কৃতিক সজ্জা অনুষ্ঠান অনুরোধ জানাইছি।
আপোনালোকে আহিছে অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ মই অথনিৰ পৰা ভাবি আছোঁ পৰিৱেশন এৰি দিয়ক তথাপি যি হওক আমি সকলোৱে একেলগে ফূৰ্তি কৰিম গীত গাম সকলোৱে সহযোগ কৰিবনে নাই ঠিক আছে ধন্যবাদ বিহু গাম মন পচন্দৰ গীত গাম আৰু পাৰিলে এতিয়া দেৰিকৈ হ'লে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাব মন যায় তথাপি সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ওলগ যাচিছোঁ আৰু জমিদাৰীকো জনপ্ৰিয় গীতেৰে অনুষ্ঠান আৰম্ভ কৰোঁ যথেষ্ট দেৰি হৈছে গতিকে বতৰো বেয়া আপোনালোকে নাচিব নোৱাৰে কিন্তু হাত চাপৰি সহযোগ কৰিলে ভাল লাগিব কৰিবনে ঠিক আছে চেষ্টা কৰিছোঁ কালি ৰাতি ফাংচনৰ পৰা আহি পাওঁতে বহুত ৰাতি হৈ গ'ল সেইকাৰণে আহি আৰু ভিডিঅ' চিডিঅ' একো বনোৱা নহ'ল আজি ৰাতিপুৱা এতিয়া আজৰি হৈ একেবাৰে বনাইছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব লগতে কুন্দুলিৰ চাটনিটো ৰেচিপিটো ঘৰত এবাৰ ট্ৰাই কৰি চাব খুবেই ভাল লাগে খাই আৰু খাই কেনেকুৱা পালে নিশ্চয় জনাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ